हेलो फ्रेंड्स मैं पियारी मैंने अपने सकलोके स्वागतम जानाइछु आशा करो मैं सकलो भाले आछे और बर्तमान मैं भाले मैं पुनः नतुन भिडिओ লৈ আহিছো আপোনালোকৰ মাজলৈ आशा करो সকলো ভিডিওটো চাই ভাল পাব আৰু শেষলৈকে চাব মই এতিয়া ক'ত যাবলৈ ওলাইছো আৰু আজি মোৰ কাৰণে এটা বিশেষ দিন সেই দিনটো কি আপোনালোকক দেখাবলৈ গৈ আছো চাই থাকিব ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ ঠিক আছে মই গৈ পাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছো ভিডিওটো চাই থাকিব শেষলৈকে फाइनेली पाई गलो हेते आमी डिलारলৈ হয় আজি এখন মই নিউ গাড়ী কিনিবলৈ আহিছো আৰু এতিয়া আমি আহিছো মাৰুতি সুজুকি ডিলাৰ যোৰহাটত আৰু খুব এটা মনোভাৱ ভাল লাগিছে মোৰ যেহেতু এখন নতুন গাড়ী কিনিবলৈ গৈ আছো আৰু খুব মনটো আনন্দ লাগিছে আৰু আপোনালোকক ভিডিওটো ৰাখি থলো আপোনালোকৰ বাবে আৰু চাই গৈ থাকিব কি কৰো কি গাড়ী কিনো সকলোখিনি দেখাম আৰু এয়া পাই গলো হেতে আমি মাৰুতি সুজুকি ঠিক আছে চাই গৈ থাকিব সকলোকে ভিডিওটো তেতিয়াহে গম পাব আৰু এতিয়া আমি ভিতৰত বহি আছো ভিতৰত যেহেতু কামখিনি আছে কৰি লওঁ সকলো কাগজ পত্ৰ ৰেডি কৰি লওঁ তাৰ পিছতহে কিনিব পৰা যায় আৰু চাওকচোন গাড়ীখিনি কি ধুনীয়াকৈ সজাই ৰাখিছে আৰু আমাক অহাৰ লগে লগে ঠাণ্ডা পানী আৰু কফি দিলে আৰু খুব ভাল লাগিলে আৰু এতিয়া আমাৰ হিচাপ নিকাচ হৈ আছে পেমেণ্টৰ কথা চলি আছে সকলোখিনি ৰেডি কৰি আছে তাৰ পিছত দেখাই গৈ থাকিম আপোনালোকক কি গাড়ী লওঁ কি নলওঁ সকলোখিনি দেখাম আৰু এতিয়া আমি আহি আছো গাড়ীখন চাবলৈ কেনেকুৱা কি কথা দেখাম আৰু খুব এক্সাইটেড হৈ আছো নিজৰ এখন গাড়ী কিনিবলৈ গৈ আছো আৰু এয়া আহি পালোহি আৰু কোনখন গাড়ী ল'ম আপোনালোকক এয়া দেখাই দিছো আৰু চাওকচোন ধুনীয়াকৈ সজাই ৰাখিছে কোনখন নলম হৈ থাকে যিহেতু আমি যোনখন ল'ম বুকিং কৰিয়ে থৈছো আগতীয়াকৈ এবাৰ আপোনালোকক দেখাই দিলো আৰু এয়া আমি বহি আছো এতিয়া আৰু এয়া চাবলৈ আহিছো গাড়ী চাই আছো আৰু দেখাম কোনখন লৈছো আমি এইখন আমাৰ গাড়ীখন আৰু গাড়ীখন আমি চাই আছো সকলোখিনি চাই আছো আৰু ভিতৰ বাহিৰ চাই লৈছো আৰু ভাল লাগিছে মনটো খুব ভাল লাগি গৈ আছে আৰু এখন গাড়ী কিনিবলৈ মই সক্ষম হৈছো আৰু দাদাহঁতে সকলো কামখিনি কৰি আছে ঠিক আছে আপোনালোকক দেখাই দিলো আৰু এইখনে আমাৰ মৰমৰ গাড়ীখন আৰু ফাইনেলি আমাৰ গাড়ীখন বাহিৰত এতিয়া ৰেডি কৰি দিলে ভাল লাগিছে খুব এটা মনটো খুব ফূৰ্তি লাগিছে আৰু নিজৰ এখন গাড়ী কিনিবলৈ সক্ষম হ'লো আৰু আশীৰ্বাদ কৰিব সকলো আৰু এখনি ফুলাম গামোচাৰে তেখেতসকলে মোক সম্বৰ্ধনা জনাইছিলে এটা খুব সুন্দৰ পৰিৱেশ খুব ভাল লাগিলে আৰু ভবা নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি নিজে এখন গাড়ী ল'ব পাৰিম বুলি আৰু এতিয়া গাড়ীখন ঘৰলৈ আনিলোঁ আৰু ঘৰলৈ আনি মায়ে গাড়ীখন এতিয়া পূজা কৰিছে আৰু সকলো আশীৰ্বাদ কৰিব আপোনালোকে যাতে সকলোখিনি ভালে হৈ যায় আৰু গাড়ীখনকো আশীৰ্বাদ কৰিব যাতে সকলো ভালে আমি ৰাখিব পাৰোঁ এয়া এতিয়া পূজা কৰি লৈছে চাই থাকিব কি
ভিতৰলৈ যায়